নমস্কাৰ প্ৰিয় বন্ধুসকল, মকৰ সংক্ৰান্তিত ৰাশি পৰিৱৰ্তন হ'ব আৰু ৰাশি পৰিৱৰ্তনৰ ফলত শনিদেৱৰ কৃপাত কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খুলিব গৈ আছে। গতিকে আহক জানি লওঁ সেইকেইটা কোনকেইটা ৰাশিৰ তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। আৰু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটো যদি ভিডিঅ'বিলাক ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধুসকল, কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খুলিব গৈ আছে। শনিদেৱ এওঁলোকৰ ওপৰত সুপ্ৰসন্ন হৈ আছে। গতিকে শনিদেৱৰ কৃপাত বিশেষ ধৰণে এওঁলোকে শুভফল লাভ কৰিব। কাৰণ আপোনালোকে জানে যে শনিৰ যদি সুদৃষ্টি পৰে তেনেহ'লে মানুহজন বহুত ওপৰলৈ যায় আৰু বেয়া দৃষ্টি পৰিলে তললৈ যায়। গতিকে শনি যিহেতু সুদৃষ্টি পৰিছে, গতিকে এই ৰাশিকেইটা বিশেষ ধৰণে উন্নতিৰ পথত আগবাঢ়িব পাৰিব। এওঁলোকে বিশেষ সফলতা লাভ কৰিব, জীৱনত সুখ শান্তি সৌভাগ্য লাভ কৰিব। টকা পইচা, ঘৰ দুৱাৰ, দাম্পত্য, প্ৰেম, প্ৰণয়, স্বাস্থ্য সকলোতে উন্নতি হোৱা দেখা যাব। এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে মেষ, বৃষ, কৰ্কট, বৃশ্চিক আৰু কুম্ভ ৰাশি। বন্ধুসকল, এইকেইটাই হৈছে শনিৰ কৃপাত ভাগ্য খুলিব গৈ থকা আটাইতকৈ ভাগ্যৰ ৰাশি। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।